নমস্কাৰ মই শান্ত চাংমাই মোৰ ইউটিউব চেনেল আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি চন্দন দাৰ ঘৰত নেক্সট ডে মই ব্লগ ভিডিঅ' বনাব লৈছোঁ আৰু চন্দন দাক কেনেদৰে তেওঁলোকে ঘৰবিলাক সজাই পজাই ৰাখে সেইবিলাক আপোনালোকক দেখাব লৈছোঁ এয়া চাওক পুনৰবাৰ আকৌ মই তেওঁলোকৰ ঘৰত ইমান সুন্দৰভাৱে তেওঁলোকে ফুলনি বাগিচা তেওঁ ৰাখিছে আৰু খুব সুন্দৰ পৰিৱেশটো খুব ভাল লগা দেখিবলৈ খুব ভাল লাগে আৰু ইমান ধুনীয়াকৈ টাববিলাকৰ আচলতে ফুলৰ যি মনোমোহা দৃশ্য পুৱাৰবিলাক দেখি ইমান ভাল লাগিছে এতিয়া আপোনালোকক মই ভিতৰলৈ লৈ যাম ভিতৰত কেনেধৰণে তেওঁলোকে ইমান সুন্দৰভাৱে তেওঁলোকে ডেক'ৰেশ্যন কৰিছে বলকচোন ভিতৰলৈকে যাম দেখাওঁগৈ আপোনালোকক বান্দাৰখন দেখাওঁ আহকচোন ভিতৰলৈ এয়া আমাৰ চন্দন দাৰ ঘৰত ইমান ধুনীয়াকৈ ফুলৰ টাববিলাক সজাই থৈছে খুব ধুনীয়া আচলতে গোবৰ দি ধুনীয়াকৈ মাটি আৰু লগতে খুব সুন্দৰভাৱে তেওঁলোকে ৰাখিছে তলত এখন প্লেট তলৰ ফালে এটা বাট দিছে তালে আচলতে পানীখিনি ধুনীয়াকৈ তালৈ যাবগৈ আৰু দেখাই গৈছে আহক যেনেকৈ ইয়াত হেৰি গ্ৰিলত যেনেকৈ হেঙিং কৰি থৈছে খুব সুন্দৰভাৱে তেওঁ ভাল লাগিছে আৰু লগতে এয়া এইফালে এটা টাব দিছে খুব ধুনীয়া ধুনীয়া বস্তু তেওঁলোকে ৰাখিছে আচলতে খুব ভাল লাগে পৰিৱেশটো আচলতে ভাল লাগে ঘৰৰ যি সৌন্দৰ্যটো আৰু আপোনালোকক দেখাই যাম ভিতৰলৈ যাওঁ ভিতৰৰ ড্ৰয়িং ৰুমত কেনেধৰণে তেওঁলোকে সজাইছে তেওঁলোকক সেইবিলাক দেখাম ব'লক আহক ভিতৰলৈ যাওঁ এয়া ড্ৰয়িং ৰুমত ভিতৰলৈ আহিছোঁ মই ভিতৰত এয়া চাওক আমাৰ অসমীয়া যিসকলৰ ঘৰত আচলতে আমাৰ অসমীয়া যিটো ট্ৰেডিশ্যনেল যি শৰাই খুব সুন্দৰভাৱে তেওঁ ৰাখিছে 1 2 3 4 4খন শৰাই খুব সুন্দৰ আচলতে ভাল লাগিছে এই শৰাইকেইখন আচলতে শৰাইকেইখন দেখিবলৈ মোৰ ইমান গধুৰ আৰু খুব সুন্দৰ আৰু এই বস্তু আচলতে তলৰ যি বস্তুটো খুব ভাল লাগিছে শৰাই প্ৰত্যেকৰ ঘৰতে আছে মই জানো আৰু প্ৰত্যেকৰ অসমীয়া মানুহৰ প্ৰত্যেকৰ ঘৰতে শৰাই থাকে আৰু ইয়াত দেখাই গৈ আছোঁ আপোনালোকক সুন্দৰভাৱে এয়া বলক আৰু এতিয়া মই এয়া ড্ৰয়িং ৰুমটো ধুনীয়াকৈ দেখাই গৈছোঁ খুব সুন্দৰ লাগিছে ভাল লাগিছে চন্দন দাৰ ঘৰত আৰু এনেকুৱা খেতি কৰিছোঁ আজি আৰু লগতে এইটো এটা খুব ফুল মই চন্দন দাক যেতিয়া সুধোঁতে চন্দন দাই কৈছে যে এই ফুলটো যোনদিনাখন কিবা আনিছে সেই ফুলটো আজিলৈকে অকণমানো একো হোৱা নাই খুব সুন্দৰ ফুলটো দেখিবলৈ আচলতে ভাল লাগিছে নামটো কি আচলতে মই সেইটো নাজানিছোঁ মই চন্দন দাক সুধি আপোনালোকক চব কম বিতৰণভাৱে আৰু লগতে এয়া দেখুৱাই দিছোঁ আপোনাৰ ঘৰৰ সন্মুখত ইমান ধুনীয়া লাগিছে ড্ৰয়িং ৰুমটো ভাল লাগিছে এয়া আমাৰ জাপি ট্ৰেডিশ্যনেল অসমীয়াৰ সমাজৰ জাপি খুব সুন্দৰ লগতে আৰু ইয়াকে কৈছোঁ আৰু ভিতৰলৈ যাম আৰু পাৰিলে যাম কি দেখাম এতিয়া মই কিটচেনলৈ যাম অৰ্থাৎ পাকঘৰলৈ যাম পাকঘৰত চন্দন দাই কি বনাইছে আমাৰ ব্ৰেকফাষ্ট তাকে আমি খাব ল'ম খোৱাৰ যোগাৰ কৰিছে বলকচোন যাওঁ পাকঘৰলৈকে ধুনীয়াকৈ মই দেখুৱাই গৈ আছোঁ ধুনীয়াকৈ পাকঘৰ খুব সুন্দৰভাৱে এয়া দেখাই গৈ আছোঁ ধুনীয়াকৈ গৈ আছোঁ এয়া আমাৰ চন্দন দা মা হয় মা স্কুললৈ যায় আপুনি অঁ আপোনাৰ স্কুলখন কিমান দূৰ পৰা ঘৰৰ পৰা 1 কিলোমিটাৰ আছে আপোনাৰ হেৰি স্কুল চলি আছে লকডাউন কেনেকৈ গ'ল আপোনাৰ আপুনি ছাবজেক্ট হিন্দী পঢ়ায় ন আৰু ঠিকে আছে দিয়ক আৰু এতিয়া আপুনি স্কুললৈ যাব ধুনীয়াকৈ ঠিক আছে এয়া মা স্কুললৈ ওলাইছে যাওক মাৰ যাত্ৰাটো শুভ হওক তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত ঠিক আছে যাওক এয়া মা গৈ আছে স্কুললৈ যাবলৈ চন্দন দাই কি কৰিছে তাকে দেখামগৈ ৰ'ব আপোনালোক এয়া চন্দন দাই কিবা বনাই আছে বলকচোন যাওঁ ওচৰলৈ কি বনাইছে তাকে দেখাওঁ মায়েও ওচৰৰ স্কুললৈ যাবলৈ আছে কি বনাইছে তাকে চাইছে এয়া কি বনাইছে চন্দন দা খুব সুন্দৰ লাগিব ন খাবলৈ কণী দি বনাইছে আৰু গাখীৰ চাহ বনাই আছে আৰু থেংক ইউ থাকিল গুড মৰ্ণিং দিছোঁ আৰু এতিয়া আমি ব্ৰেকফাষ্ট মানে আৰম্ভ কৰিছোঁ খাবলৈ আৰু মেক্ৰণি খুৱাম ঠিক আছে আপোনাৰ যেন আজি এই সুপ্ৰভাতে আপোনাৰ যেন আজি দিনটো যেন ভালে কুশলে যাওক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আজি দিনটো আপোনাৰ কি প্লেন আছে কওকচোন আৰু মোৰ অলপ কাম আছে নিজৰ নতুন বছৰ আহিছে যিহেতু নতুন বছৰ কিছুমান প্লেনিং কৰি আছোঁ কাম কৰিবলৈ অলপ নিজৰ কাম আছে ব্ৰেকফাষ্ট কৰি অলপ ঘৰুৱা কাম কৰি সেইটো কামত নিয়োজিত হ'ব লাগিব আৰু মোৰ দৰ্শক আপুনি নতুন বছৰ আগতীয়াকৈ তোমাৰ যিখিনি ইউটিউব চেনেলৰ দৰ্শক প্ৰত্যেকলৈ মই নতুন বছৰৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰত্যেকৰে দিনবিলাক যাতে ভাল হয়
তাৰে আশা ৰাখিছোঁ। লগতেও মই মোৰ দৰ্শকো মোৰ আগতীয়াকৈ মই ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু চন্দনাই ক'লেই চন্দনাই ক'লেই ধুনীয়াকৈ শুভেচ্ছাটো দিলেই আপোনালোকেও যাতে চন্দনাক আৰু কমেণ্টত জনাব শুভেচ্ছাটো দিব মই দেখাই আছোঁ ধুনীয়াকৈ তাৰপিছতে চন্দনাই ধুনীয়াকৈ মেক্ৰণি হৈ গ'ল আমাৰ ৰেডি হৈ গ'ল এয়া দেখুৱাই আছোঁ আপোনালোকক মেক্ৰণি চাওক কেনেকৈ বনাইছে মই আজি ফাৰ্ষ্ট খাম দেই মই অইন দিনে খোৱা নাই আচলতে এয়া গাখীৰ চাহ বনাইছে গাখীৰ চাহ খাম বনাই আছে ধুনীয়াকৈ গাখীৰ চাহ হৈ গ'ল বাকীলৈ ৰেডি ঠিক আছে এয়া আমি মেক্ৰণি খোৱা আৰম্ভ কৰিছোঁ চন্দনা খাইছে কেনেকুৱা হৈছে মইতো ভালেই পাওঁ তুমি টেষ্ট কৰা মই টেষ্ট কৰিছোঁ খুব ধুনীয়া অলপ লিকটিয়া টাইপৰ লাগিছে এনেকুৱা চাগে ন খাবলৈ খুব ধুনীয়া হৈছে ইয়াৰ লগত কি দিছে কৈ দিয়কচোন আপুনি ইয়াৰ লগত কণী ভুজিয়া বনাইছোঁ পিঁয়াজ আৰু বিলাহী দি তাৰপিছত তোমাৰ অলপ মিক্স মছলা দিছোঁ আৰু ৰিফাইনত বনাইছোঁ সেয়াই ন ঠিক আছে দিয়ক ঐ দেখিছেনে চন্দন দা কিবা চন্দন দা কি কৰিছে আপুনি হয় নেকি চন্দন দাৰ ৰুম তেওঁ এখন বিচনা খুব সুন্দৰভাৱে কৰিছে চন্দন দা আপোনাৰ দৰ্শকে বিচাৰে আপোনাৰ মোৰ ৰুমটোত একো নাই একদম চিম্পল ৰুম হয় আৰু মই হোৱাইট কালাৰ খুব বেছি ভাল পাওঁ হয় নেকি দেখিছে মোৰ বেড কভাৰ গাৰু কভাৰ আৰু মোৰ এইটো গাত লোৱা কাপোৰৰ পৰা কভাৰ প্লেচ চব হোৱাইট হয় আৰু মোৰ ৱালটো দেখিছে ওপৰলৈ দেখাই চব মোৰ ৱাল পিনবিলাকো চব হোৱাইট ৰাখিছোঁ আৰু পৰ্দাকেইখন চেঞ্জ কৰি অলপতে কালাৰ কম্বিনেশ্যন কৰি ৰাখিছোঁ পৰ্দাকেইখন হোৱাইটৰ লগত ব্লু কৰি ৰাখিছোঁ ইয়াত কি আছে কি আছে এইটো আলমাৰীত মোৰ হয় তোমাৰ এটা চেল্ফ হয় এইটো মোৰ যিমানখিনি ফটোজ আছে হয় নেকি এইবিলাক ওচৰত দেখাই দিয়া দৰ্শকক এইবিলাক মোৰ ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে মোৰ ফ্ৰেণ্ডছে গিফ্ট কৰা এখন ফটো ফ্ৰেম হয় আৰু বাকী এখন যেতিয়া ইউনিভাৰ্চিটিৰ পৰা মই ওলাইছিলোঁ আমাৰ যিমানখিনি আমি আছিলোঁ একে লগৰ গোটেইখিনি আমাক ইউনিভাৰ্চিটিৰ পৰা এখন মানে আমাক গিফ্ট কৰিছিলে আৰু বাকী আৰু মোৰ ফ্ৰেণ্ড হয় দেখিছা ইয়াত দেখাই দিয়া এইকেইজনী মোৰ ফ্ৰেণ্ড হয় মোৰ বেষ্ট ফ্ৰেণ্ড এইকেইজনী মণি দীক্ষিতা এণ্ড বৰ্ণালী এইটো মোৰ ফ্ৰেম এটা সৰু আৰু এইবিলাক মোৰ মা দেউতাৰ ফটো পিছফালে আছে মোৰ মা আৰু দেউতা আৰু এখন দেখাই দিয়ে এখন স্পেচিয়েল মোৰ পাৰফৰ্মেঞ্চ কৰোঁতে গুৱাহাটীত মোৰ মা দেউতা ৰবীন্দ্ৰ ভৱনত ন আৰু এইফালে দেখাই দিয়া মোৰ ককা আইতা তেওঁলোকে মোৰ এয়া ককা এয়া আইতা চব ৰাখিছোঁ বাকী এইফালে মোৰ কিছুমান সৰু সুৰা এৱাৰ্ড ডান্সৰ এৱাৰ্ড পোৱা এইবিলাক ৰাখিছোঁ তলত এইবিলাক আছে আৰু তলত এইবিলাক দেখাই দিয়ে এইখিনি এটা তলৰখিনি দেখাই দিয়ে তেখেতে প্ৰাইজ পোৱা দেখাই গৈ আছোঁ ধুনীয়াকৈ খুব ধুনীয়াকৈ দেখায় আৰু ওপৰখিনি দেখাই দিয়ে ওপৰতো কিছুমান প্ৰাইজ আছে আৰু দেখাই গৈ আছে ধুনীয়াকৈ এইটা কিহত পোৱা চন্দন দা মই কিন্তু এৱাৰ্ড পাইছিলোঁ কম্পিটিশ্যনত কৰা হয় সম্ভাৱনা আছিল আৰু বেলেগ বেলেগ ষ্টেজ কম্পিটিশ্যনত পোৱা প্ৰাইজ টেপ দি কিনে এইটো ভাইটিৰ ৰূপত থাকি দিছে ধুনীয়াকৈ লগাই দিছে চকু হয় এটা আচ্ছা আৰু প্লাছ এইটো মোৰ এটা সৰু আলমাৰী কাপোৰ থোৱা কাপোৰবিলাক মই এনেকৈ ৰাখি থৈ দিওঁ ধুনীয়াকৈ তাৰপিছত আৰু এটা তুমি ফুলা হা এইখিনি দেখাবা হা বস্তু দেখাই দিয়া মোৰ ফ্ৰেম কৰি ৰাখিছোঁ এইকেইটা মই যেতিয়া ক্লাইণ্ডাৰ প্লেচত অইল ইণ্ডিয়া ক্লাইণ্ডাৰত ওলোৱা হয় ফটো চব জাষ্ট ফ্ৰেম কৰি ৰাখিছে এখন ফটো ইয়াতে এইটো মোৰ সৰু টিকলো এইটোৱে ৰুম দেখিলে চন্দন দা খুব কচমেটিক বস্তু একো নাই জাষ্ট মই অৰিয়েল ফিল্মৰ এইবিলাক ইউজ কৰোঁ অৰিয়েল ফিল্মৰ বস্তু আছে আৰু বাকী এইটো নাৰিকল তেল মোৰ নৰচুৰেজৰ কাৰণে মই নাৰিকল তেল ব্যৱহাৰ কৰোঁ থাকে মোৰ নাৰিকল তেল ডিব্বা থাকে নাইট ক্ৰীম অৰিয়েল ফিল্মৰ কেতিয়াবা ইউজ কৰোঁ ভেচলিনটোতো ঠাণ্ডা দিনত দৰকাৰ হয় আৰু অইল অন এণ্ড অন এটা অইল ব্যৱহাৰ কৰোঁ
বাছ ইমানেই কেষ্টৰ অইল এটা থাকে কাৰণ অইলটো খুব দৰকাৰ ঠাণ্ডা দিনত মানুহৰ কাৰণ মইশ্চাৰাইজ হৈ থাকিবৰ কাৰণে আৰু কেইখনমান কিতাপ আছে কিতাপকেইখনমান কেতিয়াবা মাজে মাজে পঢ়োঁ সত্ৰীয়া ওপৰত ডান্সৰ ওপৰত বেলেগ বেলেগ ছাবজেক্টৰ কিতাপ কিছুমান আছে ডায়েৰী বুক থাকে মোৰ লগত ডায়েৰী ৰাখোঁ মই এখন ঠিক আছে সেয়া মোৰ ৰুম এয়া হৈছে চন্দন দা চাৰ্টিফিকেট ন চাৰ্টিফিকেট মোৰো আছে ভণ্টিৰো আছে ভণ্টিৰো আছে এইফালে মাও আছে খুব ধুনীয়াকৈ তেওঁ থৈ দিছে হেঙিং কৰি থৈ দিছে এইফালে ধুনীয়াকৈ ফুলৰ ৰাখিছে ধুনীয়াকৈ দেখাই গৈ আছোঁ আপোনাক লাষ্টত শেষ কৰিব লৈছোঁ ভিডিঅ'টো আৰু যদি মোৰ ভিডিঅ'বিলাক যদি আমি যিমানখিনি দেখাইছোঁ যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে কিনাৰত থকা বেল আইকনটো বজাই দিব চনতা কিবা এষাৰ কম বহুত বহুত ধন্যবাদ তুমি আমাৰ ঘৰত আহিলা আজি ছেকেণ্ড ডে আৰু আমি লগ পাই থাকিম নহয় জানো প্লাছ যিটো চানৰ চেনেল কৈছোঁ আগতে আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ কৰিব এই ব্লগিং বনাই থাকে আমাৰ ঘৰৰ গাঁৱৰ পৰিৱেশ হয় এটা সৰু ঘৰ আছাম টাইপৰ আৰু যিমান পাৰোঁ ধুনীয়াকৈ সজাব চেষ্টা কৰোঁ সৰু ঘৰ যদিও আৰু আমাৰ ঘৰটো দেখিলে গোটেই হোৱাইট হয় কাৰণ আমি হোৱাইট কৰি ৰাখিছোঁ কাৰণ হোৱাইট কালাৰটো খুব পজিটিভ কৰি ৰাখে মানুহক সদায় পজিটিভ এটা ৱে আৰু পজিটিভ এটা থট ক্ৰিয়েট কৰে চ' আমি সদায় হোৱাইটতে বেছি কাম কৰোঁ আৰু সেই আৰু অকণমানি ঘৰ চিম্পলকৈ ৰাখিছোঁ সদায় অকণমানি নহয় দেই খুব ডাঙৰ মানুহ কম কিন্তু মানুহক মানে অতিথি যিবিলাক আহে থাকিবলৈ খুব ভাল হয় ভাল লাগিলে আহি আপোনালোকৰ ঘৰলৈ আহি খুব ভাল লাগিলে আকৌ আহিম আজি ঘৰলৈ যামগৈ সেইকাৰণে ইমানতে ৰাখিছোঁ ধন্যবাদ বাই বাই নমস্কাৰ